তাক স্কুলত থ'ব গ'লোঁ 7:50-ত, এতিয়া 9 বাজি গ'ল, এতিয়াহে মই ঘূৰি আহিব পাৰিছোঁ। 1 ঘণ্টাৰ ওপৰ লাগিছে। এইবিলাক কাম এই দিনৰ ভাগত কিয় কৰে? ৰাতি কৰিব লাগে পাইপ বহোৱা কামটো। ইমান দিগদাৰ হৈ গৈছে মানুহবিলাকৰ, ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান জঁটত ফচি আছে। বহুতখিনি সমস্যা হৈ পৰে আমাৰ কাৰণে, কাৰণ সময়টো আমি মিলাব নোৱাৰোঁতো এনেকৈ, আৰু স্কুলতো দেৰি হৈ গৈছে আজি বাচ্ছাৰ আমাৰ। বৰ সমস্যা আৰু এইটো বিষয়টো।